বিস্তৃতি দুই প্ৰকাৰৰ পৰিসমাপ্ত বা সাৱধি আৰু নিৰৱধি পৌনঃপুনিক। এতিয়া পৰিসমাপ্ত বা সাৱধি মানেনো কি আৰু নিৰৱধি পৌনঃপুনিক মানেনো কি সেইটো মই অলপ বিস্তাৰ কৰিম। প্ৰথমতে আমি চাম পৰিসমাপ্ত বা সাৱধি। উদাহৰণৰ সহায়ত প্ৰথমত বুজাম যে 3/5 এইটো এটা পৰিমেয় সংখ্যা। তো এই পৰিমেয় সংখ্যাক যদি আমি হৰণ কৰোঁ, 3ক মানে 5ৰে হৰণ কৰোঁ, তো কি হ'ব? 3ক যদি 5ৰে হৰণ কৰা যায়, উদাহৰণটো 3ক যদি 5ৰে হৰণ কৰোঁ, 5ৰেতো 3ক হৰণ নাযায়, গতিকে আমি দশমিকৰ সহায় ল'ব লাগিব। লোৱাৰ লগে লগে দশমিক যেতিয়া দিওঁ এটা শূন্য বাঢ়ি যাব, 5 6 গুণ 30 হ'ব। তাৰমানে এতিয়া সম্পূৰ্ণ হৰণ গ'ল। তাৰমানে ভাগফল কিমান পালোঁ? 0.5 মানে 0.6 মানে 0.6 পালোঁ। তাৰমানে এতিয়া আৰু ইয়াত ভাগশেষ কি ওলাইছে? শূন্য ওলাইছে। তাৰমানে কি বুজি পালোঁ? আৰু হৰণ নাযায়। ঠিক আছে, ভাগফল 0.6। গতিকে আৰু যিহেতু হৰণ নাযায়, তেতিয়া এনেকুৱা ধৰণৰ সমাধানক, এনেকুৱা ধৰণৰ দশমিক বিস্তৃতিক পৰিসমাপ্ত বুলি কোৱা হয় বা সাৱধি বুলি কোৱা হয়। ঠিক আছে, ঠিক একেদৰে 17/2 ইকুৱেল টু কি হয়? 8.5 হৰণ কৰি চাবা তোমালোকে, এইটো পৰিসমাপ্ত, কাৰণ এইটো সম্পূৰ্ণ হৰণ গৈছে দশমিকৰ ৰূপত। 67/10 ইয়াকতো আমি হৰণ নকৰাকৈ ক'ব পাৰোঁ যে এইটো পৰিসমাপ্ত বুলি। কাৰণ কিয়? হৰ কি হৈছে? 10 আছে। 10 মানে 10 যেতিয়া থাকে তো দশমিকত ল'বলৈ সহজ হয়। হৰ 10 থাকিলে ইয়াত যিহেতু এটা শূন্য আছে, গতিকে 11 আগত দশমিক হ'ব, মানে 7ৰ আগত দশমিক দিলে হ'ল। তাৰমানে পৰিসমাপ্ত, ৰখি গৈছে তাৰমানে। ঠিক একেদৰে 129/100 129/100 মানে 129/10² মানে 10ৰ ঘাততো প্ৰকাশ কৰিব পাৰোঁ। 100ক আমি 10² 10ৰ ঘাতত প্ৰকাশ কৰিব পাৰোঁ। 10ৰ ঘাতত প্ৰকাশ কৰাৰ লগে লগে কি পাম? ঘাত কিমান আছে? 2। গতিকে ঘাত যিমান থাকে দশমিক সিমান গড়ৰ আগতে দশমিক যাব। ঠিক আছে, ইয়াত দশমিক 2, গতিকে 2 গড়ৰ আগত দশমিক যাব। তাৰমানে এইটো পৰিসমাপ্ত। তাৰপিছত আহিল 87357 ডিভাইডেড বাই 1000। তো 1000ত 3টা শূন্য আছে, গতিকে 10³ হ'ব। ঠিক আছে, তাৰমানে ইয়াক দশমিকত বিস্তৃত কৰিলে কি হ'ব? দশমিক 3 গড়ৰ আগত আহি যাব। তাৰমানে 0.375 হ'ব, আগত 87। ঠিক আছে, এইটো পৰিসমাপ্ত। তাৰমানে পৰিসমাপ্ত মানে দশমিকটো পিছত মানে সীমিত সংখ্যা থাকে। পৰিসমাপ্ত মানে হ'ল দশমিকৰ পিছত যিকেইটা সংখ্যা থাকে সেইবিলাক সদায় সীমিত থাকে, আনকাউণ্টেবললৈ নাযায়, মানে অসীমলৈ আগুৱাই নাথাকে। ঠিক আছে, আমি আৰু দুটামান উদাহৰণ ল'ম। যেনেকৈ 1 নম্বৰত 3/8 3/8 মানে হ'ল ইয়াত 8 আৰু 80 আছে। 3/8 মানে যেতিয়া উৎপাদক বিশ্লেষণ কৰিম 8ক এনেকৈ ধৰণে, 8 মানে মৌলিক উৎপাদক বিশ্লেষণ যেতিয়া কৰিম 2ৰে 8ক কেইবাৰ? 4 বাৰ। ঠিক আছে, 2ৰে 4ক 2 বাৰ। মৌলিক উৎপাদক বিশ্লেষণ কৰিলে আমি গম পাম। ঠিক আছে, 8 মানে 2 কেইটা 2 পূৰণ হৈছে? 2 পূৰণ 2 পূৰণ 3টা, গতিকে 2³ 8ৰ ঠাইত 2³ লিখিছোঁ। এতিয়া 2³ মানে এতিয়া 2³ যেতিয়া আমি দশমিকত ল'ব বিচাৰোঁ, 3/2 দশমিকত ল'ব বিচাৰিলে ইয়াত তলত কি হ'ব লাগিব? হৰটো 10ৰ ঘাত হ'ব লাগিব, 10 হ'ব লাগিব। গতিকে 2ৰ লগত আমি কিমান পূৰণ কৰিলে 10 হ'ব বুলি কওঁতে 5 পূৰণ কৰিলে 10 হয় 2ৰ লগত। কিন্তু ইয়াৰ 2ৰ ঘাতটো 3 আছে, গতিকে আমি 5ৰ ওপৰতো 3 দিম। এতিয়া অকল তলত 5³ পূৰণ কৰিলে নহ'ব, পূৰণ কৰিলে কি কৰিব? লব আৰু হৰ উভয়ৰ লগতে কৰিব লাগিব। ঠিক আছে, লব আৰু হৰৰ লগত পূৰণ কৰাৰ লগে লগে সমতুল হৈ থাকিব, কাটি যাব, আগৰ সমানে পাম। ঠিক আছে, এতিয়া আমি কি কৰিম? তলকেইটা আমি পূৰণ কৰিম। 2 5 গুণ কিমান? 10, ঘাতটো সমানে আছে, গতিকে 2 5 গুণ 10, ওপৰত 3 ঘাত লিখিলেই হ'ল। আৰু এইফালে 5³ মানে 125, 125ৰ লগত 3 পূৰণ কৰিলে 375 হ'ব। এতিয়া আমি হৰণ নকৰাকৈ দশমিক পাই যাম। চোৱা কেনেকৈ? দশমিক 10ৰ ঘাত কিমান? 3, গতিকে দশমিক 3 গড়ৰ আগত গুচি যাব। তাৰমানে হৰণ নকৰাকৈ আমি গম পাম যে মানে কেনেকৈ সংখ্যা এটা পৰিমেয় সংখ্যাক দশমিকলৈ ল'ব পাৰি, যিটো দশমিক বিস্তৃতি পৰিসমাপ্ত বা সাৱধি হৈ আছে। ঠিক আছে, তেনেকৈ 2 নম্বৰ উদাহৰণ এনেকৈ দিম। 7/80 এটা আমাৰ পৰিমেয় সংখ্যা আছে। এতিয়া 80ক যদি আমি দশমিক বিস্তৃতিত প্ৰকাশ কৰোঁ, তেতিয়াহ'লে কি মানে 80ক যদি আমি মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ, তেতিয়া 2^4 হ'ব। ঠিক আছে, 2^4 হ'ব, ওপৰত 7 হ'ব, আৰু 2^4 × 5 হ'ব। ঠিক আছে, এতিয়া আমাৰ যদি ইয়াত 2ৰ লগত কি পূৰণ কৰিলে 10 হ'ব?
ঠিক আছে 5 2 5 গুণ 10 হ'ব কিন্তু ইয়াত 4 ঘাত কিমান আছে 2 ঘাত 4 আছে ঠিক কিন্তু ইয়ে 5 ঘাত 1 আছে সমান হৈ থকা নাই গতিকে সমান কৰিবৰ কাৰণে ইয়াত 1 টো আছে এটা 5 আছে আৰু কেইটা 5 লাগিব 3টা 5 লাগিব গতিকে 5 কিউব পূৰণ কৰিলো মই তলে ওপৰে ঠিক আছে 5 কিউব পূৰণ কৰাৰ লগে লগে 5 কেইটা হ'ল 3টা এটা একে 4টা হ'ল 2 টু দি পাৱাৰ 4 এফালে 2 টু দি পাৱাৰ 4 ইনটু 5 টু দি পাৱাৰ 4 হ'ব আসলতে 3 আৰু 1 4 হ'ব গতিকে একেলগে 2 5 গুণ 10 10 টু দি পাৱাৰ 4 হ'ল ওপৰত 5 কিউব ইনটু 7 মানে 875 ইকুৱেল টু যেহেতু 10 ঘাত 4 গতিকে 0.4 কৰাৰ আগত আহিব এইটো পৰিসমাপ্ত বা খাবদি ঠিক আছে তাৰ মানে এনেকৈ এটা আমি স্পষ্ট হলো যে যদি কোনোবা এটা পৰিমেয় সংখ্যাৰ হৰ হা 2 বা 2ৰ ঘাত বা 5ৰ ঘাত বা উভয়েই থাকে মানে 2 আৰু 5 উভয়ৰে ঘাত হৈ থাকে তেতিয়া সিহঁতৰ দশমিক বিস্তৃতিটো সদায় খাবদি বা পৰিসমাপ্ত হ'ব সেই হিচাপত এটা উপপাদ্য ইয়াত দিয়া আছে উপপাদ্য ললো যে উপপাদ্য 1.6 ধৰো x = p/q এটা পৰিমেয় সংখ্যা ঠিক আছে য'ত n আৰু m পূৰ্ণ সংখ্যা এটা আমি জানো p আৰু q পূৰ্ণ সংখ্যা হ'ব লাগে কিন্তু q টো শূন্য হ'ব নোৱাৰে ক্ষেত্ৰত মানে পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত q হৰটোৰ মৌলিক উৎপাদকীকৰণ মানে এই হৰটোৰ q যেটো q আছে তাৰ মৌলিক উৎপাদকীকৰণ 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m r তেন্তে x ৰ খাবদি দশমিক বিস্তৃতি আছে তাৰ মানে এই পৰিমেয় সংখ্যাৰ যদি p/q পৰিমেয় সংখ্যাৰ হৰটো যেটো হৰ আছে তাৰ মৌলিক উৎপাদকীকৰণ যদি 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m r হৈ যায় তাৰ মানে এনেকা ধৰণৰ 2 টু দি পাৱাৰ 4 ইনটু 5 এনেকা টাইপৰ যদি হৈ যায় তেতিয়া তাৰ দশমিক বিস্তৃতি সদায় কি হ'ব খাবদি বা পৰিসমাপ্ত হ'ব উপপাদ্যত এইটোৱে ক'ব বিচাৰিছে যে বুজি পাইছে এতিয়া পৰিমেয় সংখ্যাক দশমিক বিস্তৃতিত প্ৰকাশ কৰিলে আমি গম পাইছো যে হয়তো পৰিসমাপ্ত হ'ব নহলে নিৰৱধি পৌনঃপুনিক হ'ব গতিকে পৰিসমাপ্তটো বুজিয়ে পালো এটা নিৰৱধি পৌনঃপুনিকৰ বিষয়ে পঢ়িম 1/7 ৰ দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক তাক আমি বিশ্লেষণ এনেকৈ ধৰণে কৰিম যে খাতেৰে এককটো হৰণ নাযায় গতিকে দশমিক দি পেলাই এটা শূন্য বঢ়ালো 10 হৈ গ'ল তে খাতেৰে 10 এবাৰ যাব বাকি থাকিল 3 7 গুণ 7 বাকি থাকিল 3 দশমিক দি থোৱা আছে গতিকে শূন্য বঢ়ালো হ'ল শূন্য বঢ়াৰ লগে লগে 30 হ'ল 7 4 গুণ 28 বাকি থাকিল 2 দশমিক দি থোৱা আছে এটা শূন্য বঢ়াব পাৰি গতিকে 20 হ'ল 20 ক খাতেৰে কেইবাৰ যাব 7 2 গুণ 14 7 3 গুণ 21 বেছি হৈ যাব 7 2 গুণ 14 বাকি থাকিল 6 হ'ল খাটি হ'ল দশমিকটো দিয়া আছে এটা শূন্য বঢ়াব পাৰি কিন্তু এতে ভাগে শূন্য ওলোৱা নাই গতিকে আমি যেতিয়ালৈকে ভাগে শূন্য নোলাই আমি হৰণ কৰি গৈ থাকিম ঠিক আছে এবাৰ খাতেৰে খাটি কেইবাৰ 7 8 গুণ 56 বাকি থাকিল 4 দশমিক দি থোৱা আছে শূন্য দিব পাৰি হ'ল 7 5 গুণ 35 আকৌ 5 বাকি থাকিল তাৰ মানে ভাগে শূন্য ওলোৱাই নাই গতিকে শূন্য দি পেলাই 50 হ'ল 7 7 গুণ 49 বাকি থাকিল 1 আকৌ 10 আহিল যে জোৰ পৰা আৰম্ভ কৰিছিলো সেইটো আহি গ'ল আকৌ 7 গুণ 7 দিম বাকি থাকিল 3 তাৰ মানে এইটো স্টেপ আহি পালো আকৌ ঠিক আছে দশমিক দি পেলাই শূন্য বঢ়ালো 7 গুণ 7 4 গুণ 28 বাকি থাকিল 2 তাৰ মানে কোনটো স্টেপ আহি পালো এই স্টেপটো আহি পালো তেনেকৈ যদি আমি বাঢ়ি যাওঁ একে গৈ থাকিব ঠিক আছে আকৌ ৰিপিট ভাগফলটো কি হ'ব আকৌ পুনৰাবৃত্তি হ'ব এতেকে 1/7 = 0.1714287 ওপৰত বাৰ দিয়া হৈছে এই কাৰণে যে যেটো আকৌ ইয়াৰ পৰাটো ৰিপিট হ'ব ধৰিছে গতিকে এইটো এনেকা ধৰণৰ যদি থাকে তেতিয়া তাক নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি বুলি কোৱা হয় গতিকে